নমস্কাৰ। আজি এটা বিশেষ অনুষ্ঠান লৈ পিনে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি যোৰহাট নগৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা আমি মন্থন নামে এটা অনুষ্ঠান কৰিব লৈছোঁ। এই মন্থন অনুষ্ঠানটোৰ জৰিয়তে আমি এই 2025 বৰ্ষটোত কেনেধৰণে নতুন কাম বা আমি কি কি সমস্যাত ভোগ কৰি আছিলোঁ বা আমি চৰকাৰী যি আঁচনিসমূহ ৰূপায়ণ কৰিব যাওঁতে যেনেধৰণে সমস্যা পাইছিলোঁ, সেই সমস্যাসমূহ আমি এই মন্থনৰ জৰিয়তে আমি আলোচনা কৰিম আৰু এই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰি তাৰো উপায় আমি এই মন্থনৰ জৰিয়তে ওলাম। আৰু 2025 বৰ্ষটোত আমি কেনেধৰণে কি নতুনত্ব কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি শিশু, গৰ্ভৱতী মাতৃ বা প্ৰসূতি মাতৃ বা শিশু আৰু সমূহ আই মাতৃসকলৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰোঁ, তাৰ ওপৰত আমি আজিৰ এই মন্থন অনুষ্ঠানৰ জৰিয়তে আলোচনা কৰিম। আহকচোন এই অনুষ্ঠানটোত কি হৈছিল বা কেনেধৰণে কৰিছোঁ আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। মন্থন অনুষ্ঠানটো আমি ওচৰতে থকা কমিউনিটি হল এটাত আমাৰ বিভাগটোৰ সকলো বিষয়া কৰ্মচাৰীক আমি নিমন্ত্ৰণ জনাইছিলোঁ। ইয়াতে আমি আমাৰ ফিল্ডৰ মুখ্য সবিকাসকল, ইয়াৰ লগতে আমাৰ বিষয়াসকল, ইয়াৰ লগতে আমাৰ একাউণ্টছৰ লগত জড়িতসকল, আমি এই কৰ্মশালালৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছিলোঁ। এই মন্থন কাৰ্যসূচীটোত আমি ফিল্ড ৱৰ্কাৰ লগত কোঅৰ্ডিনেশ্যন ৰখা আমাৰ মুখ্য সবিকা বাইদেউসকল, লগতে আমাৰ পোষণ টীম আৰু আমাৰ বিভাগত কৰ্মৰত অৱস্থাত আমাৰ অফিচ ষ্টাফসমূহ আৰু বিষয়াসকলক আমি গ্ৰুপ ৱাইজ ভাগ কৰি দিছিলোঁ আৰু তেওঁলোকক 3খন চাৰ্ট দিয়া হৈছিল আৰু 3খনৰ কালাৰ বেলেগ বেলেগ আছিল। ৰঙা আছিল, হালধীয়া আছিল আৰু সেউজীয়া আছিল। আৰু ৰঙাখনত আমি লিখিব দিছিলোঁ তেওঁলোকে আঁচনিসমূহ ৰূপায়ণ কৰিব যাওঁতে পোৱা অসুবিধাসমূহ সেই ৰঙা চাৰ্টখনত আমি লিখিব দিছিলোঁ আৰু আমি হালধীয়া চাৰ্টখনত তেওঁলোকক ব্যৱহাৰ কৰিব দিছিলোঁ ৰঙাখনত লিখা পোৱা অসুবিধাসমূহ কেনেধৰণে আমি লোকেলি বা কেনেধৰণে কিবা উপায় উলিয়াই তাৰ সমাধান কেনেধৰণে কৰিব পাৰি। আৰু সেউজীয়া চাৰ্টখনত আমি লিখিব দিছোঁ তাৰ ওপৰত আমি 2025 বৰ্ষত কিবা ইন'ভেটিভ আইডিয়া ল'ব পাৰোঁ নেকি। আৰু সকলোৱে টীম হৈ এটা গ্ৰুপ হৈ আমি তাতে গোটেই দিনটো বহি চিন্তা চৰ্চা কৰি আমি পোৱা অসুবিধাসমূহ ৰঙা চাৰ্টখনত লিখিছিলোঁ আৰু হালধীয়াখনত আমি তাৰ সমাধানৰ উপায় লিখিছিলোঁ আৰু সেউজীয়াখনত আমি 2025 বৰ্ষত কি নতুনত্ব আনিম বা কেনেধৰণে আমি কাম কৰিম তাৰ ওপৰত আমি উপায়সমূহ লিখি উলিয়াইছিলোঁ। প্ৰব্লেমছবিলাক প্ৰথমতে আমি পাইছোঁ যে আমাৰ ছাইট মেইনটেনেঞ্চ, আমাক ছাইটটো যদি আমাক অলপ উন্নত কৰি দিব পাৰে তেনেহ'লে আমাৰ এই সমস্যাবোৰৰ হয়তো সমাধান হ'ব। তাৰপিছত 2 নম্বৰত আছে ডিউ টু লেছ কপাৰেশ্যন অফ বেংক অথৰিটিজ ৰিগাৰ্ডিং আধাৰ চিটিং, যিখিনি বেনিফিচিয়াৰী আধাৰ চলিউশ্যন বৰ্তমান সময়ত বেনিফিচিয়াৰী লোৱা উচিত। ফিক্স কৰি লওঁ যে আমি ফিল্ডত যাম এইকেইটা দিনত, সেই ফিল্ডত গৈ অংগনবাড়ীসকলক ট্ৰেইনিং দিম। এনেকৈ ফিক্স কৰি ল'লেহে মানে এই সমস্যাখিনি খুব সোনকালে সমাধান হ'ব বুলি মই ভাবোঁ। ইয়াতে কৈ মোৰ বক্তব্য সামৰিছোঁ। কাৰ্যসূচীত প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে তেওঁলোকে ফিল্ডত পোৱা অসুবিধাসমূহৰ বিষয়ে আলোকপাত কৰে আৰু ইয়াৰ সমাধানৰ উপায় তেওঁলোকে ইয়াতে উলিয়ায় আৰু ভৱিষ্যত 2025 বৰ্ষটো কেনেধৰণে আগবাঢ়িব তাৰ সম্পৰ্কে আলোচনা কৰা হয়। অনুষ্ঠানৰ শেষত সকলোৱে একেলগে লগে ভাগে খাই এই মন্থন কাৰ্যসূচীটো এনেধৰণে সামৰণি মাৰোঁ। আমাৰ এই ব্যতিক্ৰমী চেষ্টা বাতৰি শিৰোনাম দখল কৰাৰ লগতে অংশগ্ৰহণকাৰী সকলো শুভেচ্ছা জনাইছে এনেধৰণে। সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত নগৰ উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া প্ৰণৱ বৰা ছাৰে মন্থন নামৰ যিটো কাৰ্যসূচী কৰিলে সঁচাকৈ আমাৰ খুবেই ভাল লাগিল। আৰু আমাৰ সমস্যাসমূহ, আমাৰ বিভাগীয় সমস্যাসমূহ যদি এনেদৰে সমূহীয়াভাৱে আলোচনা কৰি তাৰ কিবা
উপায় উলিয়াব পাৰে বা সমস্যাবিলাকৰ সমাধানৰ পথ উলিয়াব পাৰে তেনেহ'লে আমাৰ বিভাগটো আগুৱাই নিয়াত অতি সহজ হ'ব। সেইকাৰণে মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অদূৰ ভৱিষ্যতেও যাতে ছাৰে এনে অনুষ্ঠান কৰি আমাৰ খুঁটি নাতি আসোঁৱাহবিলাক বিভাগীয়ভাৱে যিবিলাক আছে সেইবিলাক যাতে উলিয়াই আনি তাৰ কিবা সমস্যা সমাধানৰ কাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব পাৰে। সেইটো কিন্তু অতি খুব ভাল এটা হ'ব বুলি মই ভাবিছোঁ। সেইকাৰণে তেনে অনুষ্ঠানটোৰ কাৰণে প্ৰণৱ বৰা ছাৰক সঁচাকৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও উপকৃত হৈছোঁ এই অনুষ্ঠানটোৰ দ্বাৰা। গতিকে মই ছুপাৰভাইজাৰসকলৰ ফালৰ পৰা ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতেও এনে অনুষ্ঠান কামনা কৰিছোঁ। ধন্যবাদ। যোৰহাট নগৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ে প্ৰণৱ বৰা ছাৰৰ নেতৃত্বত যি কৰ্মশালা অনুষ্ঠিত হৈছিলে সেই কৰ্মশালাত উপস্থিত থাকি সঁচাকৈ ভাল লাগিল। এনেধৰণৰ কৰ্মশালাৰ পৰা আমি বিভিন্ন কথা শিকিব পাৰোঁ। ভৱিষ্যতে যেন এনে কৰ্মশালা অনুষ্ঠিত কৰে তাৰ বাবে আশা ৰাখিলোঁ আৰু তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।